নমস্কাৰ অসমবাসী ৰাইজ আপোনালোক সকলোকে প্ৰীতি আৰু সম্ভাষণ জনাই মানুহৰ জীৱন এমজে নামৰ চেনেলটিলৈ পুনৰ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ গতিকে বলকচোন পলম নকৰি আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আয়ে কৈছিলে টেকটিকি তিৰুতা লঠিয়ন্তি গাই এই দুয়ো হৈছে আপনৰ ভাই গৰু আনিবি ঋতুবাদ ছোৱালী আনিবি তিৰুবাদ বাৰিষা পৰমিতি নলবি চপাই কাটিলে বাঁহ পৰে মেলিলে হাঁহ চৰে অ' বোপাই দূৰৰ মিতি লুডু ওচৰ মিতি পিয়ালি কুকুৰ সেইকাৰণে নেজাং তোক মই নেচাং এতিয়া কিডাল কৰ শাহু আৰু বোৱাৰীৰ মাজত কিছুমান কেলেংকাৰী আমাৰ সমাজত প্ৰায় মানুহৰ ঘৰতেই উপলব্ধ নহয়নে কিন্তু এই কেলেংকাৰী সৃষ্টি হয় কিয় শাহুমা এজনীয়ে যেনেধৰণে নিজৰ জন্ম দিয়া ছোৱালীক মৰম চেনেহ লগতে দিহা পৰামৰ্শবোৰ দিয়ে নিজৰ বোৱাৰীয়েককো তেনেধৰণে দিহা পৰামৰ্শবোৰ দি মৰম চেনেহ কৰিব নোৱাৰেনে আকৌ বোৱাৰী এজনীয়ে যেনেধৰণে নিজৰ জন্ম দিয়া মাকক মৰম চেনেহ লগতে সকলো কথা প্ৰকাশ কৰে ঠিক তেনেধৰণে নিজৰ শাহুমাক তেনেধৰণে ভাবিব নোৱাৰেনে যদি তেনেধৰণে ভাবিব পাৰেই আমাৰ সমাজত চলি থকা শাহু বোৱাৰীৰ মাজৰ কেলেংকাৰী কিছুমান আমাৰ সমাজৰ পৰা আঁতৰ নহ'বনে তেনেকুৱা ধৰণৰ কিছুমান সঁচা কাহিনী লৈ বাস্তৱ জীৱনত চলি থকা কিছুমান সঁচা কাহিনী লৈ আপোনালোকৰ মাজলৈ আমি আহিম আপোনালোকে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে কাষত থকা বেল আইকনটো বজাই দিব আমাৰ যাতে আহিবলগীয়া ভিডিঅ'বোৰৰ নটিফিকেশ্যনবোৰ আপোনালোকে আপোনালোকৰ মোবাইলত অতি সহজে পায় আপোনালোকক ভিডিঅ' দিয়া প্ৰতিশ্ৰুতিৰে আজিলৈ লৈছোঁ বিদায় ধন্যবাদ এইটো মাত্ৰ আৰম্ভণি পাছৰখিনি আছে 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 এইটো মাত্ৰ আৰম্ভণি